ভাৰতে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত 188 ৰানত জয়লাভ কৰিছে। দোস্তো, যদি আপুনিও জানিব বিচাৰিছে যে কোনজন খেলুৱৈয়ে এই প্ৰথমখন টেষ্ট মেটছত কিমান ভাল পাৰফৰ্মেন্স কৰিছে, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক। লগতে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক আৰু নটিফিকেশ্যন অলত ক্লিক কৰিবলৈ নাপাহৰিব। ভাৰতীয় টীমটোৱে সিৰিজটোত 1-0 অগ্ৰগতি লাভ কৰিছে। বিজয়ৰ নায়ক আছিল বলাৰ কুলদীপ যাদৱ আৰু অভিজ্ঞ বেটছমেন চেতেশ্বৰ পূজাৰা। কুলদীপ যাদৱে খেলখনৰ মেন অফ দ্য মেচ আছিল। তেওঁ দুয়োটা ইনিংছতে 40 ৰান সংগ্ৰহ কৰি 8টা উইকেট দখল কৰিছিল। আনহাতে চেতেশ্বৰ পূজাৰাই প্ৰথম ইনিংছত 90 ৰান আৰু দ্বিতীয় ইনিংছত 102 ৰান সংগ্ৰহ কৰি নট আউট আছিল। টেষ্ট অধিনায়ক হিচাপে KL ৰাহুলৰ এইটোৱে প্ৰথম জয়। দোস্তো, এই বিজয়ৰ পিছত ভাৰতীয় দলটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত 3 নম্বৰত আছিল। কিন্তু যোৱাকালি অষ্ট্ৰেলিয়াই এখন টেষ্ট মেটছত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে। সেইকাৰণে ভাৰত পইণ্ট তালিকাত আকৌ দ্বিতীয় স্থানলৈ উঠি আহে। এই পইণ্টছ টেবুলত অষ্ট্ৰেলিয়াই 76.92% পইণ্টৰ সৈতে প্ৰথম স্থানত আছে আৰু দ্বিতীয় স্থানত 57.77% পইণ্টৰ সৈতে ইণ্ডিয়া টীম আৰু দক্ষিণ আফ্ৰিকা 54.54% পইণ্টৰ সৈতে তৃতীয় স্থানত আছে। দোস্তো, ভাৰতে এইবাৰ 13খন টেষ্ট মেটছৰ ভিতৰত 7খন খেলত জয়লাভ কৰিছে আৰু লগতে 2খন ড্ৰ খেলিছে। ভাৰতীয় দলটোৱে 4খন খেলত পৰাজয়